Hello guys, welcome to back my YouTube channel Gyan Quiz. আজি মই লৈ আহিছোঁ আসাম পুলিচ গ্ৰেড 3 আৰু গ্ৰেড 4 পৰীক্ষাত অহাৰ সম্ভাৱনা থকা 30টা অতি গুৰুত্বপূৰ্ণ জিকে কোৱেশ্চন এনসাৰ। ভিডিওটো ভাল লাগিলে লাইক কমেন্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। এক নম্বৰ প্ৰশ্নটোৰ হ'ল অসম শব্দটো কোন ভাষাৰ পৰা অহা? সংস্কৃত ভাষাৰ পৰা অহা। 2 নম্বৰ অসমৰ ৰাজ্যিক চৰকাৰৰ মুখ্য ভৱন কি? উত্তৰ জনতা ভৱন। 3 নম্বৰ অসমৰ প্ৰথম লোকসভা নিৰ্বাচন কিমান বছৰত হৈছিল? উত্তৰ 1952 চনত। 4 নম্বৰ অসম চৰকাৰৰ মুখ্য সচিবক কি বোলা হয়? উত্তৰ চিফ ছেক্ৰেটাৰী। 5 নম্বৰ প্ৰশ্নটোৰ হ'ল অসমত এনআৰচি কেনেকুৱা নথি? উত্তৰ নাগৰিকত্ব প্ৰমাণৰ নথি। 6 নম্বৰ অসমৰ সৰ্বাধিক চাহ উৎপাদন হয় কোন জিলাত? উত্তৰ ডিব্ৰুগড়। 7 নম্বৰ অসমৰ ৰাজ্যিক চৰকাৰৰ অধীনত পঞ্চায়ত কোন ক্ষেত্ৰ দেখি থাকে? উত্তৰ গাঁও অঞ্চলৰ উন্নয়ন। 8 নম্বৰ অসম ৰাজ্যৰ উত্তৰ পূব গেটৱে বুলি কাক কোৱা হয়? উত্তৰ অসম। 9 নম্বৰ প্ৰশ্নটোৰ হ'ল অসমলৈ বিভাগ অনুযায়ী কিমানখন বিশ্ববিদ্যালয়ৰ স্বীকৃতি আছে? উত্তৰ 20খন। 10 নম্বৰ প্ৰশ্নটোৰ হ'ল অসমৰ সৰ্বাধিক খনিজ কোনটি? উত্তৰ তামোল। অসমতে প্ৰথম পেট্ৰলিয়াম ক'ত লাভ কৰা হয়? উত্তৰ ডিগবৈ। 12 নম্বৰ প্ৰশ্নটোৰ অসম আন্দোলনৰ সময়সীমা কিমান? উত্তৰ 1979 পৰা 1985 চনলৈ। 13 নম্বৰ প্ৰশ্নটোৰ অসমত মূল ৰাজহ উপাৰ্জনৰ উৎস কি? উত্তৰ চাহ, তেল, বন সম্পদ। 14 নম্বৰ প্ৰশ্নটোৰ হ'ল গুৱাহাটী কোন নদীৰ কাষত অৱস্থিত? উত্তৰ ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত। 15 নম্বৰ প্ৰশ্নটোৰ হ'ল অসমত উন্নয়নমূলক কামৰ পৰিকল্পনা কোন দপ্তৰে কৰে? উত্তৰ পৰিকল্পনা আৰু কাৰ্যনিৰ্বাহ বিভাগে। 16 নম্বৰ প্ৰশ্নটোৰ হ'ল অসমৰ সৰ্বাধিক বানচাদিত জিলা কোনটো? উত্তৰ কাৰ্বি আংলং। 17 নম্বৰ অসমত হাতীৰ বাবে বিখ্যাত ৰাষ্ট্ৰীয় উদ্যান কোনটো? উত্তৰ নামেৰি ৰাষ্ট্ৰীয় উদ্যান। 18 নম্বৰ প্ৰশ্নটোৰ হ'ল অসমৰ প্ৰথম চলচ্চিত্ৰ কি? উত্তৰ জয়মতী। 19 নম্বৰ প্ৰশ্নটোৰ হ'ল অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল? উত্তৰ বিষ্ণুৰাম মেধি। 20 নম্বৰ প্ৰশ্নটোৰ হ'ল অসমত জনমালিকীৰ পৰা মোটা আয়ে কোনতে হয়? উত্তৰ আছাম অইল বিভাগ। 21 নম্বৰ প্ৰশ্নটোৰ হ'ল অসমত কোন মানুহ খনিজৰ বাবে বিখ্যাত? উত্তৰ কয়লা। 22 নম্বৰ প্ৰশ্নটো হ'ল অসমৰ ৰাষ্ট্ৰীয় পথ NH-27 ক'ত যায়? উত্তৰ পূব অসমৰ মাজেদি পশ্চিমলৈ যায়। 23 নম্বৰ প্ৰশ্নটোৰ হ'ল অসমৰ লোকসাহিত্য বিহু নাম কি ধৰণৰ সংগীত? উত্তৰ নাচ গীতৰ লোকসংগীত। 24 নম্বৰ প্ৰশ্নটো হ'ল অসমত বিখ্যাত ৰঙালী বিহু কোন মাহত হয়? উত্তৰ বৈশাখ। 25 নম্বৰ প্ৰশ্নটোৰ হ'ল অসমৰ ৰাষ্ট্ৰীয় উদ্যান সংখ্যা কিমান? উত্তৰ 7টা। 26 নম্বৰ প্ৰশ্নটোৰ হ'ল অসমত হস্তশিল্পৰ বাবে বিখ্যাত অঞ্চল কোনটো? উত্তৰ শিৱসাগৰ। 27 নম্বৰ প্ৰশ্নটো হ'ল গুৱাহাটীৰ কামাখ্যা দেৱালয় কোন পাহাৰত অৱস্থিত? উত্তৰ নীলাচল পাহাৰত। 28 নম্বৰ প্ৰশ্নটো হ'ল অসমৰ চৰকাৰৰ পৰিবহণ দপ্তৰ কি কাম কৰে? উত্তৰ যান বাহন চলাচল, পৰিবহণ চাপ, পাৰ্মিট, গাড়ীৰ নথিপত্ৰ। 29 নম্বৰ প্ৰশ্নটো হ'ল অসমত কিমানখন ৰাজ্যৰে চহকীয়া? উত্তৰ 6খন, যেনে অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, মেঘালয়, পশ্চিমবংগ। 30 নম্বৰ প্ৰশ্নটোৰ হ'ল অসমৰ অঞ্চলত গড়ে ভাষাৰ সংখ্যা কিমান? উত্তৰ প্ৰায় 40টা।